Hello everyone, welcome back to my channel. যদি আপোনালোকে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে then welcome to my channel আৰু যদি আপোনালোক ৰেগুলাৰ ভিউৱাৰ বা আগতে মোৰ ভিডিঅ' চাইছে then welcome back to my channel. So আজি গম পাইছে কি ভিডিঅ' আজি মই আপোনালোকক দেখাব লৈছো ওভেন নোহোৱাকৈ প্ৰেছাৰ কুকাৰতে ইজিলি চকলেট কেক কেনেকৈ বনাব পাৰি তেনেহলে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমতে চকলেট কেক বনাবলৈনো আমাক কি সামগ্ৰী লাগিব তাকে এবাৰ চাই লওঁ বলকচোন কেক বনাবলৈ মই লৈছো আধা কাপতকৈ অলপ বেছি ৰিফাইন তেল আধা কাপ চেনি দুটা কণী এক কাপ ময়দা এচামুচ বেকিং পাউডাৰ কোকো পাউডাৰ আপোনালোকে যিমানটো কালাৰ আহাটো বিচাৰে সিমানটো দিব পাৰে এইখিনিতে মন কৰিব মই এই সামগ্ৰীবোৰৰ জোখ নিজৰ হিচাপ মতে লৈছো আপোনালোকে ইয়াতকৈ যদি ডাঙৰ বা সৰু কেক বনাবলৈ বিচাৰে তেনেহলে সামগ্ৰীবোৰৰ জোখ আপোনালোকে নিজৰ অনুপাতে কম বেছি কৰি ল'ব পাৰে তেনেহলে দেৰি নকৰি আমি আমাৰ কেক বনোৱা পদ্ধতিটো চাই লওঁ বলক প্ৰথমতে এটা পাত্ৰত চেনিখিনি লৈ লৈছো আৰু তেলখিনিও বাকি দিছো এতিয়া এখন চামুচেৰে মই অলপমান মিহলাই দিছো যাতে চেনিখিনি গুট মাৰি নাথাকে এতিয়া তাত মই কণী দুটা ভাঙি পিনে দি দিছো আৰু ভালকৈ ফেটি লৈছো যাতে কণীখিনি গুট মাৰি নাথাকে এনেদৰে চাওক দেখিছেনে কণীখিনি ভালকৈ ফেটি হৈ যোৱাৰ পাছত আমি তাত ময়দা কাপ বাকি দিম ময়দাখিনিও আমি চামুচেৰে ভালকৈ মিহলাই থাকিম মন কৰিব এটা কেক যিমান বেছিকৈ ফেটে সিমানেই খাবলৈ সফট হয় আৰু সোৱাদযুক্তও হয় এতিয়া আমি ইয়াত এচামুচ বেকিং পাউডাৰ দিম যাতে কেকটো ভালকৈ ফুলি উঠে আৰু একেদৰে মিহলাই লম এয়া চাওক কনসিস্টেন্সিটো এনে ধৰণৰ হ'ব লাগে আপোনালোকে ইয়াত এচামুচ গাখীৰ দিব পাৰে গাখীৰ দিলে কেকটো খাবলৈ আৰু বেছি ভাল হয় এতিয়া মই ইয়াত কোকো পাউডাৰখিনি দি দিছো কোকো পাউডাৰ আপোনালোকে কেকটোত কিমান ৰং আহাটো বিচাৰে সেই অনুপাতে নিজে দি ল'ব পাৰিব এতিয়া ভালকৈ গোটেইখিনি মিহলাই থাকক এয়া দেখিছেনে মই মোৰ কেকটোত আৰু অলপ ৰং আহাটো বিচাৰিছো সেইবাবে আৰু অলপ কোকো পাউডাৰ মিক্স কৰি দিম চাওক এয়া দেখিছেনে কিমান ধুনীয়া লাগিছে দেখিবলৈ আপোনালোকৰ মন গ'লে ইয়াত কাজু বাদাম ইত্যাদিও দি দিব পাৰে প্ৰেছাৰ কুকাৰটোৰ ভিতৰত এখন ষ্টিলৰ প্লেট নতুবা এটা ষ্টেণ্ড থৈ আমি প্ৰেছাৰ কুকাৰটো অলপ সময়ৰ বাবে গেছত গৰম হ'বলৈ দিম এতিয়া আমি অন্য এটা পাত্ৰত অলপমান তেল দি ভালকৈ সানি ল'ম এতিয়া আমি অলপমান ময়দা পাত্ৰটোত ভালদৰে ছটিয়াই দিম যাতে কেকটো লাগি নধৰে এতিয়া আমি তৈয়াৰ কৰি ৰখা বেটাৰখিনি হিটু পাত্ৰৰ পৰা এইটো পাত্ৰত বাকি দিম পাত্ৰটো এবাৰ মই কৰাৰ দৰে কৰিব যাতে কেকটোৰ বেটাৰখিনিত এয়াৰ বাবলছবোৰ থাকি নাযায় আমাৰ প্ৰেছাৰ কুকাৰটো ইতিমধ্যে গৰম হৈ গ'ল এতিয়া আমি অতি সাৱধানেৰে আমাৰ পাত্ৰটো প্ৰেছাৰ কুকাৰটোৰ ভিতৰত বহুৱাই দিম আৰু ঢাকনিখন মাৰি দিম প্ৰেছাৰ কুকাৰৰ চিটি বা হুইচেলটো নলগাব 30 মিনিট পিছত এয়া দেখিছেনে আমাৰ কেকটো কিমান ধুনীয়াকৈ ফুলি উঠিছে এয়া দেখিছেনে কিমান সফট আৰু স্পঞ্জি হৈছে আমাৰ চকলেট কেক খাবলৈ বহুত বেছি টেষ্টিও হৈছিলে আপোনালোকেও ট্ৰাই কৰি চাবচোন আৰু ঘৰতে বনোৱা বাবে হেলদিও হয় বনাই চাব আৰু মোক কমেন্টত জনাব কেনেকুৱা পালে যদি ৰেচিপিটো ভাল লাগিলে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব
আৰু লগত থকা বেল আইকনটো টিপি দিব তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনখিনি পাই থাকিব তেনেহ'লে আজিলৈ আহোঁ পুনৰ এবাৰ লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ